নমস্কাৰ, মই দীপু বৰুৱা, অসমীয়াগিৰি কৰ্ময়িক জাগৰণ। আমি আজি উপস্থিত হৈছোঁ বৰ্ণালী নাৰ্চাৰী, বৰপথাৰ নাৰায়ণপুৰ অঞ্চল, বৰপথাৰ তিনিআলি নিচেই ওচৰতে। মই কিছু দৃশ্যাংশ দেখাইছোঁ গছ-গছনি। এগৰাকী অসমীয়া বোৱাৰী, তেখেতে এনেকৈ আৰম্ভ কৰিছে বৰ্ণালীবোৰ। তেখেতৰ নাম বৰ্ণালী। তেখেতে এনেকৈ আৰম্ভ কৰিছে এখন নাৰ্চাৰী। বিভিন্ন ধৰণৰ ফুল, গছ-গছনি সকলো ইয়াত উপলব্ধ আছে। আৰু মই ঠাইখন কৈ দিছোঁ, নাৰায়ণপুৰ অঞ্চল, নাৰায়ণপুৰ আৰু বান্দৰদোৱাৰ মাজৰ দেওতোলাকৈ বৰপথাৰৰ দেওতোলাৰ মাজতে হয়। 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত বৰ্ণালী নাৰ্চাৰী। গছৰ পুলি, ফুলৰ পুলি ইত্যাদি আপোনালোকক প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰে। ফুলৰ টাবৰ পৰা ধৰি অন্যান্য সকলো ইয়াত উপলব্ধ আছে। আৰু যোগাযোগৰ কাৰণে কণ্টেক্ট নম্বৰ দিয়া আছে। আৰু ইউটিউবতো আপোনালোকে চাৰ্চ কৰি চাব পাৰে, প্ৰিয়াংকু ভাই বুলি। ধন্যবাদ।